গুড মৰ্নিং ফালে অকমান ওলাই আহিছোঁ আমাৰ পথাৰ চাবলৈ এইয়া ফালে আমাৰ হাঁহ চৰি আছে আজি এটা খাম ইয়াৰে মিকু আহিলে তোমাৰ নামটো কি কৈ দিয়া অ মিকুটো নুফুটা তাই টিটু আৰু এজনী কোন মই কোন মই কোন কোন মনা মই কোন হয় পাহৰি থাকিলা নামটো নানু মোৰ ঘৰত মোৰ নামটো নানু তাই মোক মাহী নকয় নানু কৈছে হয়নে হয়নে তোমাৰ নামটো কি টিটু টিটু নহয় নহয় তোমাৰ নামটো মিকু হে হয়নে চুম এটা দিয়াচোন মোক অ মিকু মোক চুম এটা দিয়াচোন হাই কৈ দিয়া হাই কৈ দিয়া তোমাৰ দাঁত হাঁহি এটা মাৰি দিয়া দেখিছে তাইৰ কাণ্ড আপোনালোকে মোৰ ভিডিঅ' দেখিছে চাগে এই আগতে আমাৰ তাত কৈছিলে এবাৰ হয়নে হয়নে কলিজা হয়নে বাই বাই কৈ দিয়া বাই বাই এজনী মিকু মহা ল'লে মিকুক ল'লে মহাই ল'লে মিকুক চেণ্ডেল লাগে তাইক ঘৰ আহিলে ইঘৰ পাক এটা মাৰি লওঁ বোলো এতিয়া এইজনীকো লৈ আহিছোঁ চিপছকেইটা বাৰু তাই নহয় দেই হয়নে তোমাৰ নহয় ন কাৰ হয় এইকেইটা কাৰ কাৰণে লৈছা এইকেইটা চিপছ কাৰ পিংকি মা ভাগ আমাৰ ৰাইজে কি বনাইছে এইবোৰ গাহৰি আৰু এইফালে হাঁহ মাংস ভিতৰত বনাব নিদিয়ে যে এয়া বাহিৰত এইটো হাঁহ মাংস দিছে নাই এয়া হাঁহ মাংস ভিতৰত বনালে আৰু এয়া গাহৰি হাঁহৰ তেল দিছে নাই কাৰিকৰ আৰু এইটো খোৱা মানুহ যোগালি খোৱা মানুহ যোগালি দিছে নাই কম মজা বাবু নমক দো ভাই দি দে আকৌ সেইডোখৰ দি দে এইফালে আমি ভাত খাব লৈছোঁ এয়া গাহৰি এয়া হৈছে হাঁহ এয়া হৈছে মাছ আৰু এইপিনে এজনী বা মাংস বিলাই আছে সেইফালে এজন পূৰা দিছে এইটো বুকন পূৰা খাইছে এইকেইটা গাহৰি পাই ৰ'ব পৰা নাই এয়া ডাঙৰ মাক দেখাব নোৱাৰি ড্ৰেছটো বেলেগ পিন্ধি আছে খাই লওঁ আমি এতিয়া গৰমৰ দিনত আচলতে আমি সকলোৱে এনেকৈ তলতে বহি খাওঁ গোটেইখিনি আৰু টেবুলত যিহেতু গোটেইখিনি নোজোৰেও মানুহ বহুত আমাৰ আমি ঘৰ যাবলৈ বুলি আহিলোঁ কলেজ পাইছোঁহি এইখন আমাৰ কলেজ হেমচন্দ্ৰদেৱ গোস্বামী মহাবিদ্যালয় HCDG নেকি HCDG একদম সেউজীয়া চবফালে ফালে ভিন্দ গ'ল আমি লগ নাপালোঁ আৰু এতিয়া আমাৰ নিতাই পুখুৰীখন আপোনালোকক অকণমান দেখাই দিছোঁ এইখন হৈছে আউটপোষ্ট নিতাই পুখুৰী এইটো আমাৰ ATM হয়নে এইফালে অনুৰাগ সোণোৱাল আৰু এইখিনিতে আছে মই পঢ়া গাৰ্লছ হাই স্কুলখন অকণমান দেখাই দিম বাৰু এইখন আমাৰ নিতাই পুখুৰী গাৰ্লছ হাই স্কুল তিনিআলি ইফালে এইখিনি দোকান আজি দেওবাৰ কাৰণে অলপ বন্ধ আছে এইখন হৈছে হায়াৰ ছেকেণ্ডেৰী স্কুল
চাইডে ঘূৰি দিম আৰু চিধা গ'লেগে ডিমৌ পামগে ঘৰলৈ আচলতে এক ৰাতিৰ কাৰণেহে যোৱা হৈছিল মামাৰো গাটো অকণমান বেয়া আছিল সেইকাৰণে আমি খবৰ কৰিবলৈ বুলিহে গৈছিলোঁ আৰু কাম আছে যে সেইকাৰণে পিছবেলালৈ আজি ছানডে পিছবেলালৈ গুচি আহিলোঁ ঘৰতো তেনেকৈ ভিডিঅ' বনোৱা নহ'লে আচলতে বহুত দিনৰ মূৰত গৈছিলোঁ আমি কথা বতৰা পাতি থাকোঁতে মেলোঁতে ভিডিঅ' কৰাটো মনলৈ নাহিলেই এইফালে আমি ওলালোহি এইটো কি হ'ব হাইৱে মৰাণ বাইপাছ এনে এইটো চাইডে পোনে পোনে যদি গুচি যোৱা যায় এইটো ৰাস্তাই হয়নে এইটো ৰাস্তাই গ'লে আমি মৰাণ ওলামগৈ আগতে আমি সেইফালে গৈছিলোঁ এতিয়া এইটো নতুনকৈ হ'ল ধুনীয়া ৰাস্তা এতিয়া আমি মৰাণ টাউন নাপাওঁ আৰু ডিব্ৰুগড় পাম হালদিবাৰী পাম হালদিবাৰী অভাৰ পিছত মানে গম পাইছোঁ খালি মানে মৰাণ টাউনখন আমি নাপাওঁ আৰু ধুনীয়া হ'ল দেই এইফালে তেন্তে আমি অহা যোৱা কৰিব লাগিব এনেই আমি খোৱাং হৈ সোমাই দিওঁ গাঁৱৰ ৰাস্তা আছে সেইফালে ৰাস্তাটো আগতে ভাল আছিলে এতিয়া বেয়া হৈছে অলপ এখন ফ্লাইঅভাৰ পোৱাগৈ নাই আৰু এমাহমানৰ পিছত হৈ যাব নেক্সট বাৰ আমি আহিলে এইখনে ওপৰেদি আহিব পাৰিম এইডোখৰ এতিয়া আমি পালোহি খোৱাং হালদিবাৰী আৰু কালি আমি গৈছিলোঁ এইফালেদি আমাৰ ঘৰলৈ গৃহিণী মানুহ যে ঘৰ বাহিৰে বাহিৰে যোৱাই নাই বজাৰ কেইটামান কৰিব আছে দালি কিবা কিবি তাকে লৈ লওঁ বুলি ভাবিছোঁ ব'লা ব'লা জলদিকৈ আকৌ বেছি আমনি কৰিব এইফালে বেছি চাই আছে পাচলি পাইছোঁহি আৰু দেই বজাৰ সমাৰ কৰি থাকোঁতে দেৰি হৈ গ'ল কিমান বাজিলে 8টা বাজিব হ'ল ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে ধন্যবাদ আৰু যদি নতুনকৈ কোনোবাই চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব ইমানতে আজি সামৰণি মাৰি দিছোঁ বাই বাই গুড নাইট